Henihin কোথাতে মারা আমি আজি উপস্থিত আছোঁ খৈৰাবাৰী আৰু খৈৰাবাৰীত আমি নামৰ বিশেষ অনুষ্ঠান চলি আছে বাবুল কাকতিৰ ঘৰত আৰু বাবুল কাকতিৰ ঘৰত আমি উপস্থিত আছোঁ। মোৰ লগত আছে এজন বহুত সুন্দৰ অভিনেতা দীপ দেউৰী চবে চিনি পায়। সেনেহেন কথা এবাৰ কৈ দিব লাগে। হেনিহিন কোথাতে মারা এই হৈছে দীপ দেউৰী সেনেহেন কথা আপোনালোকে সকলোৰে মনত আছে চাগে। আৰু আমি এই খাগৰাবাৰীৰ দহলা হাবিত আমি আজি নামৰ অনুষ্ঠান চাম। দুগৰাকীকে বিখ্যাত নামতী আৰু এয়া হ'ল বাবুল কাকতিৰ ভাতৃ। এখেতো ভাল ভৰ তোলক আজি কাক নিমন্ত্ৰণ কৰা হৈছে? নামতী কোন কোন আছে? নামতী কুসুম বাইদেউ হয় আৰু আপোনাৰ এইটো ডালিমী বাইদেউ। হয়, আচ্ছা। আমি কুসুম দেৱী আৰু ডালিমী বাইদেউৰ আমি নাম চাম। বলক আমি নামৰ অনুষ্ঠানলৈ যাওঁ, নামৰ অনুষ্ঠান উপভোগ কৰোঁ।